নমস্কাৰ, প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ 24তম বাৰ্ষিক নাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। আজি প্ৰথমটো দিন আৰু কিছু মুহূৰ্তৰ পিছতেই ভাগৱত ভ্ৰমণ হ'ব। ইয়াতে আমাৰ বিভিন্ন স্থানৰ পৰা ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱসকলক আমন্ত্ৰণ কৰা হয়। ইতিমধ্যে আমন্ত্ৰণ কৰি অনা বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰি অনা ভকত বৈষ্ণৱসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু কিছু মুহূৰ্তৰ পিছতেই ভাগৱত ভ্ৰমণ হ'ব। আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আদিগুৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ বাৰ্ষিক নাম কীৰ্তন ভাগনো কেনেধৰণে অনুষ্ঠিত কৰা হয় মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সুন্দৰকৈ দেখুওৱাৰ প্ৰয়াস কৰিম। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সুন্দৰকৈ উপভোগ কৰিব। আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। তো চাই থাকিব ভিডিঅ'টো, আপোনালোকে ভাল পাব। এয়া ভাগৱত ভ্ৰমণৰ কাৰণে আগবাঢ়িছে বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰি অনা ভকত বৈষ্ণৱসকলে খোল, মৃদং, তালেৰে, জোৰা নামেৰে এয়া ভাগৱত ভ্ৰমণ কৰিছে। আৰু কৃষ্ণ বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰি অনা ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱসকলৰ জৰিয়তে আৰু নিজ বিচনাত মাইমাৰ উত্তৰণ সমাজৰ সমূহ ভকত বৈষ্ণৱ, আইমাতৃ তথা যুৱক যুৱতীৰ সহযোগত এয়া ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী হৈ আছে। ইতিমধ্যে আমাৰ ঘৰৰ পদূলি আহি পাই গ'ল ভকতসকল। আৰু এয়া চাওক, পদূলিয়ে পদূলিয়ে চেলেং, এনেকৈ গামোচা চেলেং পাৰি লৈ সকলোৱে এই ভাগৱত ভ্ৰমণৰ কাৰ্যসূচীৰ সময়ত
সেৱা ল'বৰ কাৰণে এয়া দেউতাই ভকতসকলক আদৰি আনিছে। এতিয়া ভাগৱত পাঠ হৈ আছে এইফালে।